এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইপিনে দেখিছে পিঠাগুড়ি খুন্দি আনিলোঁ। বহুত দিন পিছত মানে খাবলৈ মন গ'ল কল পিঠা, আৰু ঘৰতে এয়া আছিলে কল। সেইকাৰণে ভাবিলোঁ আৰু ঘৰৰ মানুহখিনিকো খুওৱা যাওক, ছোৱালীও আজিলৈকে খাই পোৱা নাই এইবিধ। সেইকাৰণে ঘৰত বনাইছিলোঁ মাৰ লগতে একেলগতে, কিন্তু আজি মই প্ৰথমবাৰ মই নিজে মানে অকলে থাকি বনাম। আৰু এফালে পিঠাগুড়িখিনি ভাজি আছোঁ, আৰু আনফালে মোৰ খুৰা ছোৱালীজনী আছে, তাই মোৰ এছিষ্টেণ্ট। মানে মোৰ যিকোনো কামতে তাই মোক সহায় কৰি দিয়েহি বাৰু। আৰু ইফালে মই পিঠাগুড়িখিনি একেলগতে ভাজি আছোঁ, আৰু ইফালে তাই যিখিনি কল আছে, যিখিনি কল দিব লাগিব সেইখিনি তাইক এপিনে চেকিবলৈ দিছোঁ মই। আৰু এনেকৈ চালনীত মানে চেকিব লাগিব গোটেইখিনি। আৰু লগতে অকণমান গুড় দি দিছোঁ, কাৰণ কলৰ মিঠা আছে কি নাই ইমানটো নাজানো, সেইকাৰণে অকণমান মিঠা হ'বলৈকে দি দিছোঁ। আৰু যিখিনি পিঠাগুড়ি মই ভাজি লৈছিলোঁ সেইখিনি অকণমান এতিয়া যিহেতু ভজা হৈ গৈছে, আৰু এনেকৈ চালনীৰ অকণমান চালি দিছোঁ। এই যে গুটিখিনি দেখিছে, এই গুটিখিনি থাকিলে ভাল নালাগে। মানে পিঠাগুড়িখিনি যদি আগতে মানে খুন্দি পেলাই মই যদি ৰ'দত দিলোঁহেঁতেন, তেতিয়াহ'লে এই গুটিখিনি নাথাকিলে হয়। আৰু লগে লগে খুন্দি আনি যিটো মই ভাজিছোঁ, সেইকাৰণে এই গুটিখিনি থাকি গ'ল। আৰু এয়া এইপিনে গোটেইখিনি কল আৰু যিখিনি ভজা পিঠাগুড়ি লগ কৰি দিছিলোঁ সেইখিনি একেলগতে মাৰি লোৱা হৈছে। আৰু অকণমান ঢিলা হ'ল, সেইকাৰণে মই অকণমান আটা গুড়ি তাত মই মিক্স কৰি দিলোঁ, যিহেতু অকণমান টান হ'ব লাগিব। এয়া দেখিছে আগৰখিনিতকৈ এইখিনি অকণমান মানে ডাঠ হৈছে। আৰু এতিয়া কলপাতকেইখন কাটি লৈছোঁ এটা মিডিয়াম চাইজত। কলপাতখিনিৰ মাজত এনেকৈ অকণমান দি লৈ এইখিনি সমানকৈ বেলিব লাগিব, কিন্তু ডাঠ হ'ব নালাগিব, পাতলকৈ বেলিব লাগিব। আপোনালোকৰ খাবলৈ বাৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। মোৰতো বহুত ভাল লাগে বাৰু খাবলৈ, কিন্তু অকণমান মানে কষ্ট হয় আৰু কামখিনি কৰিবলৈ যাওঁতে, যিহেতু গৰমো বহুত। তথাপি কষ্ট কৰি হ'লেও মানে ঘৰৰ মানুহখিনি কেনেকৈ খুৱাবলৈ পালে খুব ভাল লাগে মনটো। আৰু এনেকৈ এখন এখনকৈ গোটেইখিনি মই তাই বেলি দিছে বাৰু, লগতে মই এইখিনি বনাই আছোঁ। আৰু এতিয়া বনাবৰ কাৰণে মই একেখন কেৰাহীকে ব্যৱহাৰ কৰিছোঁ, যিটো কেৰাহীত মই পিঠাগুড়িখিনি ভাজিছিলোঁ। আৰু এইখিনি কেৰাহীটো গৰম হোৱাৰ পিছত আপুনি পাত্ৰৰ সৈতে একেলগতে বহাই দিলেই হ'ল সেই পিঠাকেইখন। আৰু এতিয়া যেতিয়া আপোনাৰ ভিতৰৰ ফালে ধুনীয়াকৈ সিজিব, তেতিয়া পাতখন মানে এৰি আহিব ধুনীয়াকৈ। তেতিয়া আপুনি গম পাব যে ভিতৰলৈ ধুনীয়াকৈ সিজি গৈছে। মানে যেতিয়া পাতখন লাগি থাকিব, তেতিয়া অনুমান কৰিব পাৰি যে ভিতৰৰ ফালে ভালকৈ হোৱা নাই। আৰু ইফালে ৰেডি হৈ গ'ল বাৰু, খাব পৰা হৈ গৈছে। আৰু এনেকৈ আপুনি এবাৰ চেষ্টা কৰি চাব পাৰে, আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব পিছলৈ। আৰু আজিৰ ভিডিঅ'টি মই শেষ কৰিছোঁ। লগ পাম আপোনালোকক অন্য এটি নতুন ভিডিঅ'ৰ সৈতে।